মোৰ ছাৰজনে মানে দাদাজনে তোমাৰ লগত থাকিব বিচাৰিছে এক্সট্ৰা তোমাক দিব তাৰ পিছত মই হিহঁতক কৈছো যে মই তেনেকুৱা ছোৱালী নহয় মই মেছেজ বিলাক আপোনালোকক সাইডত দি দিম চাব পাৰিব মই কৈছো যে মই তেনেকুৱা ছোৱালী নহয় মই এনেকৈ কৈছো মই বহুত ৰিকুৱেষ্ট কৰিছো প্লিজ এনেকুৱা কথা নকবা মই ভৰিত ধৰিছো এনেকুৱা টাইপৰে কৈছো মই কিন্তু কৈ আছে যে তোমাক এক্সট্ৰা 3000 দিব কিবা দিব মোক এনেকুৱা টাইপৰ কথা কৈছে প্লিজ এবাৰ থাকা মোৰ লগত এনেই থাকা এনেই শুই থাকা মোৰ লগত এনেকুৱা টাইপৰ কথা কৈ আছে মই সিদিনা শ্বুটত গৈছিলো আসলতে 7 তাৰিখত ধুবুৰীত শ্বুটত গৈছিলো এটা ব্ৰাইডাল ফটোশ্বুট আছিল নমস্কাৰ বন্ধু বান্ধৱী আপোনালোকে এই বাইদেউজনীৰ কথাটো শুনি আচৰিত হ'ব যে মাষ্টাৰ কোন আৰু ডক্টৰ কোন মাষ্টাৰ হ'ল আমাৰ আমি ভাবি লওঁ যে মাষ্টাৰ এজন আমাৰ দেউতা হয় বা আমাৰ ফাদাৰ হয় ডক্টৰ এজন আমাৰ সকলোৰ বাবে ভগৱান হয় বা আমি দেউতা বুলিয়ে মানি লওঁ যেন মাষ্টাৰ মানুহে এজন ষ্টুডেণ্টক এনেকুৱা কৰিব পায়নে এইটো কি শিক্ষা দিব আমাৰ সৰু সুৰা ল'ৰাজনক বা এজন ছোৱালীজনক যে এনেকুৱা ব্যৱহাৰ কৰিবলৈ এই টিচাৰজনে লাজ লগা নাই নেকি মানুহৰ ব্যৱহাৰ মানুহক চিনাকি দিয়া অচিনাকি দিয়া পৰিচয় কোনে দিয়ে নিজৰ সন্মানে দিয়ে নিজৰ মতলবে দিয়ে সেইকাৰণে যে এজন মাষ্টৰে এজন ষ্টুডেণ্টক এনেকুৱা কৰিব কি শিক্ষা কোনে শিক্ষা দিলে এই মাষ্টৰজনক যে কেনেকুৱা টিচাৰ হ'ব পাৰিলে এই কথাবোৰ মই একদম ভাবি পোৱা নাই ইমান যে অভদ্ৰ মানুহ আছে আমাৰ এই পৃথিৱীত যে ক'বই নোৱাৰিম যে এজন টিচাৰে যে এজন ছোৱালীক এজন ষ্টুডেণ্টক এইবিলাক কথা ক'ব এইবিলাক কৰিব পাৰিম এনেকুৱা ভাবিব পাৰে নেকি কোনো নোৱাৰে আমি যে মানে ক'লে মানুহটো দেখিলে লাজ লাগে কৰাজন মানুহ কোৱাজন মানুহ লাজ নালাগে এইটো কথা আগৰ পৰাই আছে মই ক'বই নালাগে সকলোৱে জানে আৰু যোনে এইবিলাক কাম কৰিছে এইবিলাক মানুহৰ পৰিচয়ত নাহে গৰু কুকুৰ কিবা জন্তুৰ পৰিচয়ত আহে নিজৰ ঘৰৰ পৰিয়াল যদি আৰু নিজৰ ষ্টুডেণ্টক বা নিজৰ ছোৱালীক এনেকুৱা পৰিচয় দিয়ে এইবিলাক মানুহ হয় নেকি মানুহৰ জন্ম লৈছে নেকি এইবিলাকতো নহয় আৰু এটা এনেকুৱা ভুল কাম কৰাটো মই ভাবোঁ অকল টিচাৰজনে নহয় বা এজন মাষ্টৰজনে নহয় এই কামটো কৰাটো আছে ষ্টুডেণ্টৰো কাম বা নিজৰ যদি আখলটো যদি ভাল হয় এজন টিচাৰে এই ষ্টুডেণ্টক এইবিলাক কথা ক'বলৈ কিয় পাৰিলেহেঁতেন নোৱাৰেহেঁতেন সেইকাৰণে এজন দুখী নহয় দুজনো থাকে বা এটা কামটো কৰিলে এটা ভাবি চিন্তিকৈ কাম কৰিব লাগে এইবিলাক ভাবিব লাগে চোৱাচোন মই বেছি নকওঁ বেয়া চেয়া পাব পাৰে আপোনালোকে কমেণ্ট কৰি জনাব এইবিলাক কিহৰ কাৰণে মানে কি কথা লৈ মানে এইবিলাক কামটো চলি আছে আপোনালোকে চাই ল'ব এইবিলাক টিচাৰ বুলি কয় নেকি আপোনালোকে চাবচোন ভিডিঅ'টো চাই লোৱা যদি প্ৰথমবাৰ মোৰ চেনেলত আহিছে স্বাগতম জনালোঁ আৰু প্ৰথমে যদি ভিডিঅ'টো চাইছা লাইক কৰা আৰু শ্বেয়াৰ কৰি দিবা যদি নতুনবাৰ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব চাই লোৱা এতিয়া বাৰু মোৰ ছাৰজনে মানে দাদাজনে তোমাৰ লগত থাকিব বিচাৰিছে এক্সট্ৰা তোমাক দিব তাৰ পিছত মই হিহঁতক কৈছো যে মই তেনেকুৱা ছোৱালী নহয় মই মেছেজ বিলাক আপোনালোকক সাইডত দি দিম চাব পাৰিব মই কৈছো যে মই তেনেকুৱা ছোৱালী নহয় মই এনেকৈ কৈছো মই বহুত ৰিকুৱেষ্ট কৰিছো প্লিজ এনেকুৱা কথা নকবা মই ভৰিত ধৰিছো এনেকুৱা টাইপৰে কৈছো মই কিন্তু কৈ আছে যে তোমাক এক্সট্ৰা 3000 দিব কিবা দিব মোক এনেকুৱা টাইপৰ কথা কৈছে প্লিজ এবাৰ থাকা মোৰ লগত এনেই থাকা এনেই শুই থাকা মোৰ লগত এনেকুৱা টাইপৰ কথা কৈ আছে মই সিদিনা শ্বুটত গৈছিলো আসলতে 7 তাৰিখত ধুবুৰীত শ্বুটত গৈছিলো এটা ব্ৰাইডাল ফটোশ্বুট আছিল ব্ৰাইডাল ফটোশ্বুটটো কৰি পেলাই মোক এটা পেজৰ পৰা মেছেজ দিছিলে দুপৰীয়া টাইমতে তাতে আই লাভ পানবাৰী বুলি এটা পেজৰ পৰা মেছেজ দিছিলে যে সিহঁতে কৈছিলে মোৰ লগত এটা মানে শ্বুট কৰিব বিচাৰিছে শ্বুটটো হৈছে যে প্ৰমোশ্যন শ্বুট আপোনালোকৰ মোৰ বিলাসীপাৰা বুলি কয় সেইখিনি বেলতলি বিলাসীপাৰা তাতে শ্বুটৰ কথা কৈছিলে মানে মোবাইলৰ প্ৰমোশ্যনৰ কথা কৈছিলে দোকান এটাৰ তাতে মই গৈছিলো তাতে মই প্ৰথম শ্বুটটো কমপ্লিট কৰি তাতে গৈছিলো আৰু মই তাতে যেতিয়া গৈছো তাতে মই গৈ পাওঁতে আপোনাৰ বহুত দেৰি হৈছে ৰাতি আৰু দেৰি হোৱাৰ কাৰণে মইতো ধুবুৰীৰ নিচিনা জাগাত যিহেতু গৈছো আৰু ছোৱালী মানুহ অকলে যিহেতু তো মইতো থাকিবই লাগিব য'তে নহ'লে থাকিব লাগিব এনেকুৱা পৰিস্থিতি হৈ গৈছে সেইদিনা মোৰ তো মোৰো সিদিনাখনে শ্বুট কৰি 9:30 বাজি গৈছে তাৰ পিছত 9:30 বজাৰ পিছত যোনটো আই লাভ পানবাৰী বুলি পেজটো আছে ল'ৰাজনে মোক মানে কৰিছে মেছেজ কৰিছিলে ইয়াৰ লগতে মই আছিলো আৰু ইয়াৰ লগত আৰু আছিলে এজন ল'ৰা মই তাক চিনি নাপাওঁ মানে
তাৰে পিছত মোক মানে ক'লে এনেকৈ যে বা তোমাৰতো আজি দেৰিয়ে হৈ গ'ল ইয়াতে কাম কৰি পেলাই, তো আমাৰ ঘৰত তুমি থাকি দিব পাৰিবা, এনেকৈ কৈছে। মই কৈছোঁ ঠিক আছে বাৰু, মই নভবা চিন্তা কৰি কিন্তু কৈ দিছোঁ, কাৰণ সেই ল'ৰাটো বহুত সৰু হয়। মই তাক বহুত বেছি বিশ্বাসতে লৈছিলোঁ, কাৰণ ইমান সৰু ল'ৰা এটাই কৈছে, ইমান ধুনীয়াকৈ বুজিও পাইছে যে মোৰ দেৰি হৈছে, ঘৰত থকাৰ কথা কৈছে, সেইটোত ইমান ভবা চিন্তা মানে নাছিলে মোৰ কাৰণে, এনেকুৱা হৈছে। তো মই শ্বুট কৰিব মানে যেতিয়া গৈছোঁ তাতে সেনেকৈ ভাল লাগিছে বিহেভিয়াৰখিনিও সিহঁতৰ। তো কাম চাম কৰি কিনে সিহঁতৰ মই ঘৰত মানে আহিছোঁ। যেতিয়া মই ঘৰত সোমাইছোঁ সিহঁতৰ, সেইটোতো ঘৰ একেবাৰে লগা নাই। মই যেতিয়া সোমাইছোঁ মানে এনেকুৱাই লাগিছে যেন ল'ৰাবিলাক থাকে, বহুত ল'ৰা থাকে তাতে, এনেকুৱা লাগিছে, ভাড়া ঘৰ হয় এনেকুৱাই লাগিছে মোৰ। তথাপিতো মই সেইখিনি টাইমত একো ৰিয়েক্ট কৰিব পৰা নাই, 10টা বাজিছে ৰাতি যিহেতু। তাৰপিছত মোক এটা ৰুম দিছে তাতে থাকিবৰ কাৰণে, কৈছে বা তুমি আজি এডজাষ্ট কৰি ইয়াতে শুই যোৱা। তেতিয়ালৈকে মোৰ লগত ভাল বিহেভে কৰিছে এই ল'ৰাজনে। তাৰপিছত মই কৈছোঁ যে ঠিক আছে তেতিয়াহ'লে মই এডজাষ্ট কৰি শুই যাম, ৰাতিটোহে, ৰাতিপুৱা মই যামেই, এনেকুৱা। তাৰপিছত মই লগে লগে দৰ্জাটো লক কৰিছোঁ, মোক যোনটো ৰুমত থাকিব দিছে লগে লগে দৰ্জাটো লক কৰিছোঁ। তাৰপিছত মই বিচনাখনত বহিছোঁ। তেতিয়াই মোৰ এনেকুৱা লাগিছে মই নিজক লৈ পেলাই ছেফ ফিল কৰা নাই, মোৰ তেতিয়াই তেনেকুৱা হৈছে। তথাপিতো মই সেইটো টাইমত এনেকুৱা যে মই যে কোনোবাক ফোনো কৰিম, বঙাইগাঁও বহুত দূৰ হয় ধুবুৰীৰ পৰা। মই য'ত আছিলোঁ আচলতে পাণবাৰী বুলি হয়, পাণবাৰী বুলি কয় এইখিনি, বহুত দূৰ হয়। কিন্তু মই ৰিয়েক্ট কৰিব পৰা নাই। কিন্তু মই বিচনাখনত 10 মিনিট বহাৰ লগে লগে সেইটো ৰুমত সিহঁতে আছিলে, মোক মেছেজ কৰিছে এনেকৈ যে যোন এজন ল'ৰা থকা বুলি কৈছিলোঁ মই, সেই ল'ৰাজনৰ কাৰণে এই ল'ৰাজনে আই লাভ পাণবাৰীৰ বুলি এই ল'ৰাজনে মানে মেছেজ কৰিছে, এনেকৈ কৈছে মোৰ ছাৰজনে মানে দাদাজনে তোমাৰ লগত থাকিব বিচাৰিছে, এক্সট্ৰা তোমাক দিব। মই এই মেছেজটো দেখি কিনে মোৰ মানে এনেকুৱা অৱস্থা হৈছে যাতে মই মানে কি কৰিম নকৰিম, মোৰ এনেকুৱা অৱস্থা হৈছে। তাৰপিছত মই তাক মানে মেছেজতে ভালকৈ কৈছোঁ, কাৰণ মই বেয়াকৈ ক'ব গ'লে, মই কিবা হাল্লা চিল্লা কৰিব গ'লে তাতে মোৰ অৱস্থা বেয়া কৰি দিবও পাৰে সিহঁতে, কোনো ৰিস্ক নাই, এনেকুৱা হৈছে। ফাৰ্ষ্ট কথা মোক ঘৰ বুলি কৈ কিনে ক'তবা বেলেগতে লৈ গৈছে সিহঁতে। তাৰপিছত মই সিহঁতক কৈছোঁ যে মই তেনেকুৱা ছোৱালী নহয়, মই মেছেজবিলাক আপোনালোকক ছাইডত দি দিম, চাব পাৰিব। মই কৈছোঁ যে মই তেনেকুৱা ছোৱালী নহয়, মই এনেকৈ কৈছোঁ। মই বহুত ৰিকুৱেষ্ট কৰিছোঁ, প্লিজ এনেকুৱা কথা নক'বা, মই ভৰিত ধৰিছোঁ, এনেকুৱা টাইপৰে কৈছোঁ মই। কিন্তু কৈ আছে যে তোমাক এক্সট্ৰা 3000 দিব, কিবা দিব, মোক এনেকুৱা টাইপৰ কথা কৈছে। প্লিজ এবাৰ থাকা মোৰ লগত, এনেই থাকা, এনেই শুই থাকা মোৰ লগত, এনেকুৱা টাইপৰ কথা কৈ আছে। সেনেকুৱা ক্ষেত্ৰত মই 2 ঘণ্টা সেই ৰুমটোৰ ভিতৰত নিজকে মানে বন্ধ কৰি পেলাই বঙাইগাঁৱত ঘৰত মই ফোন কৰিছোঁ, মানে সুৰজিতক ফোন কৰিছোঁ। তাৰপিছত মোৰ তাতে বিলাচীপাৰাতো লগ আছিলে কিছুমান, সিহঁতক ফোন কৰি মই ৰিকুৱেষ্ট কৰিছোঁ যে মোক ইয়াৰ পৰা যেনেকৈ নহ'লে ওলাই নে, কোনটো মুহূৰ্তত মোৰ লগত কি হ'ব পাৰে কোনো কাম মানে নাই, গেৰাণ্টি নাই যে ইয়াতে কিবা নহ'ব মোৰ লগত। তাৰপিছত এনেকুৱা পৰিস্থিতি হৈ গৈছে মই পুলিচক ফোন কৰিব লগা হৈছে, কাৰণ সিহঁতেও লগে লগে আহিব নোৱাৰে। সিহঁতে যদি আহে সিহঁতকো কিবা কিবি মানে ক'ব পাৰে, বা কোন হয় তহঁত, মানে কোনে তাইক ল'ব আহিছা, সিহঁতে উল্টাকে ফচাই দিব পাৰে, এনেকুৱা পৰিস্থিতি হৈছে। তাৰপিছত এনেকৈ মোক 2 ঘণ্টা সেইটো ৰুমতে আছোঁ, আৰু সিহঁতে মোক মেছেজ কৰি আছে। কিন্তু মোক জোৰ জবৰদস্তি কৰাৰ কাৰণে দৰ্জাতে কৰিব বা কিবা কৰিব, সেনেকুৱা কৰিব অহা নাই। কিন্তু মোৰ এই বস্তুটো লৈ ইমানেই বেছি ভয় লাগিছিলে। এটা ছোৱালী মানুহক তহঁতে মিছা কথা কৈ পেলাই তাতে লৈ গৈছা, ফাৰ্ষ্ট কথা। তাৰে পিছত তহঁতে মোক মিছা কথা কৈ কিনে যেনেকৈ লৈ গৈ পেলাই এনেকুৱা কৰিছা, মই কি ৰিক্সত মই মানে তাত থাকিব পাৰিম, আৰু এনেকুৱা হৈ গৈছে। বঙাইগাঁৱৰ পৰা সিহঁতে গৈছে 2জনমান, তাৰপিছত বিলাচীপাৰাৰ পৰা সিহঁতে গৈছে, তেনেকৈ 1 ঘণ্টামান পিছত মই মানে ৰুমৰ পৰা বাহিৰত ওলাব পাৰিছোঁ, মানে এনেকুৱা হৈছে। তাৰে পিছত মই সিহঁতৰ নামত কেছ কৰিছোঁ মানে। তাৰপিছত কেছ কৰাৰ পিছত সঁচা কথাটো ওলাইছে যে সিহঁতে মোক ভাল ভাবি পেলাই লৈ যোৱা নাছিলে, সিহঁতৰ কিবা এটা প্লেনিঙে আছিলে, যিটো কাৰণত মই তাৰ পৰা বাচি আহিছোঁ। মই কথাটো মানে মই বুজি নাপালোঁ। মোৰ ভুল এইটো হৈছে যে মই এজন 17 বছৰৰ ল'ৰা এজনক মই ভৰসা কৰিছিলোঁ, মোৰ এই বস্তুটো ভুল হৈছে। মোৰ ভুল হৈছে যে মোৰ ৰাতি দেৰি হ'ল, মই বিশ্বাসত লৈছিলোঁ, সেইকাৰণে মই সিহঁতক কৈছিলোঁ যে ঠিক আছে তোমালোকৰ ইয়াতে মই থাকি দিম। মোৰ সেইটো ভুল হৈছে, ঠিক আছে। কিন্তু এজনী ছোৱালীক মোক মানে সিহঁতে এইটো ভাবিছে মডেল হিচাপত, এই মডেল হ'লেতো এনেকুৱাই হ'ব, 3000 টকাত কি 2000 টকাতো বিক্ৰী যাব পাৰে। সেই থিংকিঙত সিহঁতে মোক যি অৱস্থাত লৈ গৈছিলে, ভাগ্য ভাল মই আজি এনেকৈ আপোনালোকৰ লগত এই কথাখিনি কোৱাৰ কাৰণে অন্তত জিন্দা আছোঁ, এনেকুৱা হৈছে মই বাচি আছোঁ, মোৰ ঘৰৰ মানুহৰ আগত মই বাচি আছোঁ। যদি কিবা এটা হ'লে হয়, আৰু মই জনামতে সেইখিনি ঠাইত বোলে মোক য'ত লৈ গৈছিলে তাতে বহুত মাৰ্ডাৰো হৈছে, বহুত ছোৱালীক ৰেপ কৰি পেলাই উঠিছে, তেনেকুৱা হৈছে।
তো সেইবিলাক শুনাৰ পিছত মোৰ এতিয়া মানে মেণ্টেলি মই বহুত হেৰি হৈ গৈছো মানে এনেকুৱা হৈছে মানে এনেকুৱা হৈছে মই বাচি আহিছো যে এইটো মোৰ মানে বহুত ডাঙৰ কথা কিন্তু যি নহওক যদি মোৰ কিবা এটা হলে হয় তেতিয়া কোনে ৰিস্ক ললে হয় এনেকুৱা কথাটো মই নিজৰ এইটো মোৰ ভুল হ'ল যে মই এটা 16 বছৰ 17 বছৰৰ ল'ৰা এজনক ভৰসা কৰিছিলো হিয়াৰ মেণ্টেলিটি এতিয়াই তেনেকুৱা সি এতিয়াৰ পৰা এনেকুৱা প্লেন কৰিব পাৰে আৰু কি কৰিব নোৱাৰিব সি ঠিক আছে মই এইটো কথা তাৰপিছত যেতিয়া পুলিচক ক'লো পুলিচেও মোক মানে বহুতখিনি ছাপোৰ্ট কৰিছে আৰু ওচি ছাৰে মানে বহুতখিনি হেৰি কৰিছে হেল্প কৰিছে মোক তাৰপিছত মই যেনেকে তাৰ পৰা সিহঁতক হেৰি কৰি পেলাই আহিছো মোক সিহঁতে ভৰিত ধৰি চৰি কৈছে ভৰিত ধৰি চৰি ক'লেও মই সিহঁতক মাফ কৰা নাই আৰু মই মাফ কৰাৰ ইচ্ছাও নাই মানে সেনেকুৱা মানুহক ইমান অভদ্ৰ মানুহক তাৰপিছত যোন এজন ল'ৰা আছিলে তাৰ লগত সি বোলে শিক্ষক হৈ কেনে সি এনেকুৱা ল'ৰা ছোৱালীক এইবিলাক বস্তু শিকায় মানে এটা ছোৱালীক এনেকে আনিবি মিছা কথা কৈ পেলাই এনেকুৱা কৰিবি এইবিলাকে শিকায় নিশ্চয় আৰু মই এইটো কথা 100% জানো সিহঁতে আজি মানে সিদিনা মোৰ লগত যি কৰিছিলে হয়তো পিছতো মানে বেলেগ ছোৱালীৰ লগতো কৰিছে হয়তো কিছুমানে মাত মতা নাই এনেকুৱা হ'ব পাৰে কাৰণ মোক ইমান এনেকে এটা সাহস কৰিব নোৱাৰে আগতে সিহঁতে কৰিছে তেনেকুৱা এইকাৰণে এনেকুৱা সাহস কৰিছে মই গেছ দি পেলাই বাৰু এই কৰিছো তাৰপিছত মানে মীমাংসা হিচাপত মানে এটা কাৰণতে কৰা হৈছে যে সিহঁতক মানে মই লিখিত হিচাপে কৰিব দিছো যে সিহঁতে যাতে কোনো ছোৱালীক নেক্সট টাইম একো কৰিব নোৱাৰে আৰু এনেকুৱা নকৰে নহলে সিহঁতৰ ওপৰত মই একচন ল'ম বুলি মই কৰিছো যদি আইলা পানবাৰীত মানে পেজটো যদি কোনোবা ছোৱালীক মেছেজ দিছে একদম ফেক হয় এইবিলাক বস্তু কাৰণ সিহঁতে ফেকে কৰি আছে এইবিলাক এনেকুৱা ছোৱালীবিলাকক মাতি নিকিনে এনেকুৱাই কৰে চাগে তো আপোনালোকেও মানে এই হওক যাতে মেছেজ গ'লে বা কিবা গ'লে কোনো কাৰণত এই নকৰিব আৰু পাৰিলে মানে পেজটো আনফলো কৰি ব্লক কৰি দিব আৰু মানে এইবিলাক বস্তুত আৰু মোৰ নিচিনা যাতে কোনেও নকৰে